হাই স্কুল টেট পাছ প্ৰাৰ্থীসকলৰ বাবে আহিছে এক ভাল খবৰ যিসকলে যোৱা 5200টা পদৰ যি বিজ্ঞাপন আছিল শিক্ষক পদৰ সেই পদত তেওঁলোকে নিযুক্তি নাপালে তেওঁলোকৰ বাবে আহিছে এক ভাল খবৰ 6296টা শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আৰু এই পদসমূহ কেনেদৰে ফিল আপ হ'ব ক'ত কিমান পদ আছে আৰ্টছ সায়েন্স হিন্দী আছামিজ ল্যাঙ্গুৱেজ টিচাৰ ক'ত কিমান পদ আছে আৰু কোনখন জিলাত কিমান পদ আছে সকলোখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভ পৰা শেষলৈকে চাব নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে assamgobsakra.com অফিচিয়েল ইউটিউব চেনেল আপোনালোকে ইতিমধ্যে হয়তো এই বিজ্ঞাপনখন পাইছে অহা 30 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব 31 অক্টোবৰলৈকে অনলাইন আবেদন চলি থাকিব আৰু 6296টা শিক্ষক পদৰ হাই স্কুল শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে আজি তাৰিখত 15 ছেপ্টেম্বৰত আৰু madhyamik.assam.gov.in এই ৱেবছাইটত আপোনালোকে সবিশেষ জানিব পাৰিব লগতে আমাৰ ৱেবছাইট assamgobsakra.com-তো আপোনালোকে সবিশেষ জানিব পাৰিব আমি ভিডিঅ' ডেসক্ৰিপচনত এই লিংকটো দি দিম এটা প্ৰথম দেখিছে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছ 3370টা পোষ্ট আছে 3370 পোষ্ট আছে গতিকে ভালে সংখ্যক পোষ্টে আছে গতিকে আপোনালোকে আবেদন কৰক নিজৰ জিলা নিৰ্বাচন কৰক সেই অনুসৰি সায়েন্সৰ পোষ্ট আছে 1506টা হিন্দীৰ পদ বহুত সংখ্যক আছে 1219টা কিন্তু আমি যিখিনি খবৰ পাইছোঁ হাই স্কুলত যি ভেকেন্সি সেইখিনি ফিল আপ নহয় এইবাৰো যিখিনি আছে ৰৈ তেওঁলোকে একেবাৰে গোটেইখিনি নিযুক্তি পাব কাৰণ ইয়াতে পদৰ সংখ্যা বেছি আৰু কেণ্ডিডেট হৈছে কম গতিকে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ পোষ্টখিনি আমি ফিল আপ নহ'ব যদি গোটেইখিনিয়ে যিখিনি এপ্লাই কৰিব তেওঁলোকে সকলোৱে নিযুক্তি পাবলৈ সক্ষম হ'ব আছামিজ ল্যাঙ্গুৱেজ টিচাৰৰ পোষ্ট আছে 200 এটা টোটেল 6296টা পোষ্ট আছে ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়াৰ কথা ক'লোৱে ইয়াতে এজ লিমিট আছে 40 আনৰিজাৰ্ভৰ বাবে 42 এক্স সাৰ্ভিসমেন 43 ওবিসি আৰু এসসি এসটি বাবে 45 ইয়াৰ্ছ লাগিব গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে কি লাগিব পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ডিগ্ৰী লাগিব 50% মাৰ্ক থাকিব লাগিব বিএড লাগিব কম্পালসৰি সায়েন্সতো একেই সায়েন্স গ্ৰেজুৱেট লগতে বিএড কম্পালসৰি তাৰ পিছত আছামিজ ল্যাঙ্গুৱেজ টিচাৰ তাৰ বাবে অসমীয়া আপোনালোকক বাধ্যতামূলকভাৱে লাগিব আৰু ইয়াতে সকলোখিনি পদ দিয়া হৈছে ক'ত কিমান পদ আছে সকলোতকৈ বেছি পদ যোৰহাট জিলাত আমি দেখিছোঁ 499 আৰু 501টা পদ আছে লখিমপুৰত টোটেল 3370টা পোষ্ট আছে আৰ্টছৰ আৰু ইয়াত আপোনালোকে নিজৰ যি কেটেগৰী সেই কেটেগৰী অনুসৰি আপোনালোকে আবেদন কৰিব এসসি এসটি প্লেইন আনৰিজাৰ্ভড আৰু এফালে আছে ইডব্লিউএছ কেটেগৰী যিসকল আছে তেওঁলোকে তেনেকৈ আবেদন কৰিব পাৰিব তাৰপিছত ছায়েন্স টিচাৰৰ পোষ্টখিনিও জিলা অনুসৰি ভাগ কৰা আছে সকলোতকৈ বেছি পদ আমি দেখিছোঁ 224টা আছে যোৰহাট জিলাত সকলোতকৈ বেছি পোষ্ট আছে গতিকে তাত আপোনালোকে আবেদন কৰিব পাৰে হিন্দী টিচাৰৰ পোষ্ট 1219টা পোষ্ট আছে আছামিজ ল্যাঙ্গুৱেজ টিচাৰৰ পোষ্ট আছে 200 এটা আৰু ইয়াৰ বাবে ক্ৰাইটেৰিয়া বিএসসি বিকম যি আছে তাৰ 100 মাৰ্কছৰ যি আপুনি আছে তাৰ পৰা আপোনাৰ মাৰ্কটো যোগ কৰাব হায়াৰ সেকেন্ডাৰী ফাইনেলৰ মাৰ্ক যোগ কৰাব বিএডৰ মাৰ্ক যোগ কৰাব লগতে টেটৰ পাৰ্চেন্টেজ যোগ কৰা হ'ব আৰু যিসকলৰ এক্সপিৰিয়েন্স আছে ইতিমধ্যে কাম কৰি আছে তেওঁলোকক এক্সপিৰিয়েন্স মাৰ্ক দিয়া হ'ব আৰু এনসিসি যদি সাৰ্টিফিকেট আছে স্পৰ্টছৰ যদি সাৰ্টিফিকেট আছে আৰু আৰ্টছ বা কালচাৰৰ কিবা যদি নেশ্যনেল লেভেলত আপুনি খেলিছে তেতিয়াহ'লে আপুনি 10 মাৰ্কছৰ পাব কি ডকুমেণ্টছ লাগিব এইখিনি ডকুমেণ্টছ আপোনাক লাগিব এপ্লাই কৰোঁতে পাছপোৰ্ট সাইজ ফটো এইচএলচি মাৰ্কশ্বিট হায়াৰ সেকেন্ডাৰী মাৰ্কশ্বিট তাৰপিছত ডিগ্ৰী মাৰ্কশ্বিট পোষ্ট গ্ৰেজুৱেট যদি আপোনাৰ আছে লাগিব হাই স্কুল টেটৰ মাৰ্কশ্বিটখন লাগিব বিএডৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ সাৰ্টিফিকেট লাগিব এসসি এসটি ওবিসি যদি আছে লাগিব এনসিসি আৰু স্ক্যান সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব লগতে এক্সপিৰিয়েন্স সাৰ্টিফিকেট যদি আছে সেইখন আপলোড কৰিব লাগিব কেনেকৈ আবেদন কৰিব 30 ছেপ্টেম্বৰৰ আবেদনৰ লিংক খুলি দিয়া হ'ব আৰু আপোনালোকে তাত যি লিংক থাকিব তাত আবেদন কৰিব পাৰিব 30 ছেপ্টেম্বৰৰ পৰা মিডনাইটৰ পৰা 31 অক্টোবৰলৈকে অনলাইন আবেদন খুলিব ইয়াতে যেতিয়া আপোনালোকৰ লিংক এক্টিভ হ'ব তেতিয়া এই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব এয়া আছিল এক শেহতীয়া আপডেট আহাৰ আপোনালোকে ভিডিঅ'টো নিশ্চয়কৈ ভাল পাইছে যদি ভাল পায় এটা লাইক কৰিব
শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই আহাৰ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় অসম